Hello ma, hello papa, hello uncle, hello auntie, hello baby. সকলো দিশে কেৱল হেল্ল' 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 কথাটো ইণ্টাৰেষ্টিং নহয়নে? আমি প্ৰথমতে ফোন ৰিচিভ কৰি এই মানুহ এজন চিনাকি হওক বা অচিনাকিয়ে হওক প্ৰথমতে আমি কওঁ হেল্ল'। চ' বন্ধুসকল, মই নাচিব চোহেল আৰু আপোনালোকে চাই আছে মোৰ টেক নচিবৰ ইউটিউব চেনেল। আৰু আজিৰ ভিডিঅ'টোত মই এইটোৱে ক'ম যে আমি ফোন ৰিচিভ কৰি প্ৰথমতে হেল্ল' কিয় কওঁ, এই হেল্ল'ৰ পিছত থকা কাহিনীটো আজি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। চ' বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ইণ্ট্ৰ'টো লগাই লওঁ নে কি ক'ব বন্ধুসকল? বলো লেটছ ষ্টাৰ্ট। চ' এই এই হেল্ল'ৰ পিছত জড়িত হৈ আছে বহুতো ষ্টৰী, কিন্তু ইয়াতে আছে এটা বহুত ইণ্টাৰেষ্টিং লগা ষ্টৰীও, কিন্তু ষ্টৰীটো নহয় সঁচা, সেই ষ্টৰীটো হ'ল অলপমান মিছা। ষ্টৰীটো হ'ল এনেকুৱা যে যেতিয়া 10 মাৰ্চ 1876 চন 1876 যেতিয়া এলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল, তেওঁ নেকি প্ৰথম ফোন কলটো কৰিছিল তেওঁৰ গাৰ্লফ্ৰেণ্ড মাৰ্গাৰেট হেল্ল'। আৰু মাৰ্গাৰেট হেল্ল'ক এলেকজেণ্ডাৰ গ্ৰাহাম বেলে মৰমতে মাতিছিল হেল্ল' বুলি। সেইবাবে যেতিয়া তেওঁ হেল্ল'ক ফোন কৰিছিল তেতিয়া প্ৰথমতে কৈছিল হেল্ল' আৰ ইউ দেয়াৰ। সেই হিচাপেই বোলে হেল্ল' আমি ফোন কল ৰিচিভ কৰিয়ে যে কওঁ হেল্ল', সেই হেল্ল' শব্দটো বুলি প্ৰচলিত হৈ আহিছে। কিন্তু এইটো ষ্টৰী সঁচা নহয়। আপোনালোকে যদি নেটতো চাৰ্চ কৰে, গুগলতো চাৰ্চ কৰে, বহুতো ৱেবছাইটত দেখা পাব এইটো ষ্টৰীয়ে, কিন্তু এইটো ষ্টৰী সঁচা নহয়। যে হেল্ল'ৰ পিছত জড়িত হৈ থকা সঁচা ষ্টৰীটো হ'ল এনেকুৱা ধৰণৰ যে যেতিয়া 10 মাৰ্চ 1876 এলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিল, তেতিয়া তেওঁৰ আশ্চৰ্যজনক আৱিষ্কাৰটো দেখি বহুতে পচন্দ কৰে আৰু সেই টেলিফোনটোক সকলোৱে কিনি লৈ যায়। কিন্তু টেলিফোনটো কিনাৰ পিছত সেই লোকসকলে এটা কথা লক্ষ্য কৰিলে যে আমি ফোন কল এটা ৰিচিভ কৰি প্ৰথমতে কোনটো শব্দ ব্যৱহাৰ কৰা উচিত, সেইটোৰ সমাধান বিচাৰি তেওঁলোকে এদিন গ্ৰাহাম বেলৰ ওচৰলৈ যায় আৰু গ্ৰাহাম বেলে তেওঁলোকক কম্প'জ কৰে এটা শব্দ, আশ্চৰ্যজনক শব্দ, কেনেকুৱা যেন আহয় হয়, আহয় হয়। আহয় হয় শব্দটো বৰ্তমান হ'লে কেনেকুৱা লাগিলহেঁতেন, টেষ্ট কৰি চোৱা যাওক নেকি? আহয় হয়, আহয় হয়, আহয় হয়, আহয় হয়, ভাল নালাগে। সেইবাবেই তেতিয়াও এনেকুৱা কিছুমান ব্যক্তি আছিল যিসকলে এই আহয় হয় শব্দটো কৰা নাছিল পচন্দ, আৰু সেই পচন্দ নকৰা ব্যক্তিসকলৰ ভিতৰতো আছিল এজন বিখ্যাত ব্যক্তি যাৰ নাম আছিল থমাছ আলভা এডিছন, যিয়ে নেকি ইলেক্ট্ৰিক বাল্বৰ আৱিষ্কাৰ কৰিছিল, ইলেক্ট্ৰিক বাল্ব। তেতিয়া এডিছনে সেই লোকসকলক ক'লে যে আমি সেই আহয় হয় শব্দটোৰ পৰিৱৰ্তে কিবা বেলেগ শব্দ ইউজ কৰিব পাৰোঁ নেকি। তেতিয়া এডিছনে এটা শব্দ উলিয়ালে, যিটো শব্দ এতিয়াও প্ৰচলিত হৈ আছে, হেল্ল'। সেই এডিছনে কম্প'জ কৰা হেল্ল' শব্দটো তেতিয়া কিছুমান লোকে গ্ৰহণ কৰি ল'লে, আৰু হেল্ল' শব্দটোৱে বেছিভাগ লোকেই হেল্ল' ক'বলৈ ধৰিলে, যেন আহয় হয় যিটো শব্দক তেওঁলোকে একদম নেগলেক্ট কৰি দিলে। তেতিয়াৰ পৰাই প্ৰচলিত হৈ আহিল এই হেল্ল', আৰু এতিয়াও আমি ফোন কল এটা ৰিচিভ কৰি প্ৰথমতে কওঁ হেল্ল'। চ' বন্ধুসকল, হেল্ল'ৰ পিছত থকা কাহিনীটো আছিল এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ টেক নচিবৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ঘণ্টা বটনটো দবাই দিব।